এয়া জেৰুমি শৰ্মাৰ কবিতা অনিশ্চিত বসন্তৰ আবেগ। ধূলিৰে ধূসৰিত গোমা আকাশ, এয়া যে ফাগুনৰ আকাশ। ফাগুনৰ পছোৱা জাকৰ ছন্দে ছন্দে আন্দোলিত ধূলিকণাবোৰে দি যায় ফাগুনৰ বিয়লি বেলাৰ ইংগিত, আমন্ত্ৰণ জনাই বসন্তৰ আগমনৰ বাৰ্তাবাহক কুলি চৰাইজনী। চতৰ পদূলিৰ নঙলা খুলি বসন্ত নামি আহে বিহুৰ বতৰালৈ। ঢোলৰ ধিনিকি ধিন্দাও মাতে নাচনীৰ মন উতলা কৰে, টকাৰ মাতে নাচনীক ব্যাকুল কৰে। ঢেঁকীৰ মাতে অসমৰ চোতাললৈ কঢ়িয়াই আনে আশা আৰু প্ৰাচুৰ্যৰ বতৰা। কিন্তু আজি সময় দুৰ্বিষহ, সমস্যাৰে ভাৰাক্ৰান্ত। প্ৰকৃতিৰ ৰোষৰ দাবানলে লৈ গ'ল সকলো টানি আজুৰি। এয়া যে কৰোণাৰ প্ৰলয়, প্ৰবল মহামাৰী। উজুপি উঠিল সপোনৰ বিহুতলী, শিপিনীৰ হিয়াত জ্বলিল আবেগৰ চিতা। মাস্কৰ ৰূপত আজি চেনেহৰ গামোচা, চিৰা দৈ শস্যৰে নদন বদন। বজাৰ থলী আজি জনশূন্য হ'ল, প্ৰেয়সীলৈ থোৱা কপৌ পাহি গছতে মৰহি গ'ল। প্ৰকৃতিয়ে মাৰিলে কৰোণা বাণ, দিশহাৰা কৰি কাঢ়িলে মানৱৰ প্ৰাণ। বসন্তৰ উচুপনি আজি ব্যৰ্থ হ'ল, অতিকৈ আদৰৰ চিৰা দৈ বাটিতে মলঙি গ'ল। বিশ্ব আজি ত্ৰস্তমান, জাতি আজি ধাৱমান এক অনিশ্চিত ভৱিষ্যতৰ দিশে।